ভিডিও আছে ভিডিও আছে এভৰিৱান নিবাস ব্লগছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ ভালেই বাৰু। আজি আমি যাব ওলাইছোঁ এঠাইলৈ। ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমি গাড়ী ৰখি আছোঁ, ইয়াতে টেম্পুত উঠি পেলাই যাম এইখিনি, তাৰপিছত গাড়ীত যাম, আপোনালোকক দেখুৱাই আছোঁ মই। তেতিয়া আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গেৰুকাবাৰীত আহিছোঁ আমি, আহি ইয়াতে ৰখি আছোঁ। ইয়াতে লগ পালোঁ আমাৰ গানৰ পৰা যে গ্ৰুপৰ এখেতক। গাড়ীত উঠিলোঁ, উঠি বহিলোঁ। বৰপেটা ৰোডত নামিলোঁ। এতিয়া ইয়াৰে পৰা আৰু এখন বেলেগ গাড়ী ল'ম আমি, বেলেগ গাড়ী লৈ পেলাই সেইখন গাড়ীত যাম। গাড়ীত উঠি ল'লোঁ আমি, এইখন গাড়ীত ডাইৰেক্ট একেবাৰে গৈ পাম আমি। একচুৱেলি আমি গৈ আছোঁ ককাহঁতৰ ঘৰত। আহি পালোঁহি আমি অৰ্থেবাৰী, ককাহঁতৰ ঘৰত আহিছোঁ প্ৰথমতে। তাৰপিছত বিয়া আছে ভণ্টিৰ, তো বিয়াত যাম, আপোনালোকক দেখুৱাই যাম। আমি আহি পালোঁ, এতিয়া ৰেষ্ট লওঁ, ড্ৰেছ চেঞ্জ কৰোঁ। সোমালোঁ, ড্ৰেছ পাতি চেঞ্জ কৰিলোঁ। এতিয়া মুখ হাত ধুই ফ্ৰেছ হওঁ, কিবা এটা খাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ বিয়া ঘৰত গৈ পেলাই। আমি ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ উঠি তাৰপিছত ধুনীয়াকৈ গৰম কাপোৰ পিন্ধি এতিয়া আহিছোঁ বিয়া ঘৰৰ পিনে। আপোনালোকক দেখুৱাই আছোঁ পেণ্ডেল ৰেডি হৈছে নে নাই, কি হৈছে কি নহৈছে সকলোখিনি দেখুৱাম। তেন্তে ব'লক গৈ থাকোঁ এতিয়া। আপোনালোকক মই অকণমান গাঁৱৰ পৰিৱেশটো দেখুৱাই আছোঁ। ইয়াতে ধুনীয়া এটা পৰিৱেশ আছে। নদী মই লহৰে সাগৰ বিচাৰে, ময়ো তোমাতে মিলিম, কি নাম দি মাতিম তোমাক, জিদ কৰোঁ সপোন তুমি, কি নাম দিম। বিয়া ঘৰ আহি পালোহি আমি। काय तू কি কচলিটো মই তুমি কাই পুৰব নেকি? মই চিন্তাই কৰা নাছিলোঁ। বৌ মুখে দৰে গ'লো ক তই দৈয়া বহি আছা আটাইও। এইজনী জেঠীমা আৰু এইজনী আইতা। চুকু হাঁহিনে আজি বিৰাট মৰম লগা হৈছে একদম, মই দেখাই পোৱা নাছিলোঁ। এয়া এইফালে মাহঁতৰ মেল বহিছে আৰু এইফালে ইহঁতে গান চিলেক্ট কৰি আছে। মেহেন্দি দিওঁতে বহুত টাইম লাগিব, দুয়োখন হাততে আছে, সেই গতিকে মই আৰম্ভ কৰি দিলোঁ। বক্সত গান বাজি আছিল, শুনি আমি ৰ'ব নোৱাৰিলোঁ, তো নাচিকে দিলোঁ অকণমান।
কিছুমান বস্তু যোগাৰ কৰি আনিলোঁ এইবিলাক পিন্ধাই এতিয়া কইনাক আমি ৰেডি কৰি মেহেন্দি ৰচমটো আৰম্ভ কৰি দিম আৰু The next day. Good morning everyone. আজি ৰাতিপুৱাই ইমান বৰষুণ আহিল এতিয়া দিনটো বৰষুণ নাহিলে হয় আৰু আমি ৰেডি হ'লোঁ ৰেডি হৈ পেলাই বিয়া ঘৰত যাব ওলাইছোঁ এতিয়া আমি ৰাতি আছিলোঁ ককাহঁতৰ তাতে তো ককাহঁতৰ তাৰে পৰা ওলালোঁ এতিয়া গৈ আছোঁ বিয়া ঘৰলৈকে আপোনালোকক লৈ গৈ আছোঁ বৰষুণ আহি অলপ বালিটো কমিছে তো ভালেই হৈছে ৰাতিপুৱাৰ পৰা অকণমান বৰষুণ আহিল এতিয়া কমিছে আৰু দিনত নাহিলে হয় আৰু কইনাক ৰেডি কৰি দিলোঁ এতিয়া আহি পাব আৰু জোৰোণ দিব মানুহ আমাৰ খুহি ডবাল পিতা বৰষুণ পিঠিত লৈ দৰাঘৰ আহি পালেহি জোৰোণ দিবৰ কাৰণে এইফালে আয়তীসকলে নাম গাই আছে আৰু আনফালে জোৰোণৰ পৰ্ব আৰম্ভ হ'ব ধৰিছে আৰু লাহে লাহে আমাৰ কইনাক উলিয়াই আনিলে তাইৰ সখীয়েকসকলে জোৰোণৰ নীতি নিয়মখিনি সুকলমে পাৰ হৈ গ'ল মই এপাক বিয়া ঘৰৰ পৰা ওলাই পিছপিনে থকা গৰুকেইটাক চাব আহিলোঁ কইনাৰ কাপোৰযোৰ চেঞ্জ কৰি জোৰোণত দিয়া কাপোৰ এযোৰ পিন্ধাই দিলোঁ এইফালে ফেমিলি ফটো সেশন চলি আছে ইয়াৰ পিছতে দৰাপক্ষক বিয়াৰ কাৰণে নিমন্ত্ৰণ দিয়া হ'ল এইবাৰ হৰিধনী দি কইনাই জ্যেষ্ঠজনৰ পৰা সেৱা আশীৰ্বাদ ল'লে আৰু দৰাঘৰ গ'লগৈ দৰাঘৰক বিদায় দি আমি ভাত খাব আহিলোঁ আমি ভাত খাই আহিলোঁ এইফালে সকলোৱে নাচি বাগি আনন্দ কৰি আছে দাদাহঁতে যাব ওলাইছে সেইকাৰণে ইহঁতক মই মাত দিব আহিলোঁ
আমি বিয়া ঘৰৰ পৰা অকণমান আকৌ ককাহঁতৰ ঘৰত যাওঁ অকণমান ৰেষ্ট লৈ গধূলি আৰু আহিম তো এতিয়া যাওঁ তাত গৈ পেলাই অকণমান ৰেষ্ট লওঁ ঠাণ্ডা হাও কি উইলাই দিবা লাগছিল গৰুটোক উইলাই দিবা লাগছিল বাল্টিটো উইলাই দিবা লাগছিল ৰেষ্ট লওঁ বুলি ভাবিছিলোঁ কিন্তু পেহীহঁতৰ ঘৰত যোৱা নাই আৰু কালি বিয়া যিহেতু ব্যস্ত থাকিব লাগিব তো পেহীহঁতৰ ঘৰত যোৱা নহ'ব সেইকাৰণে চুৱেটাৰটো পিন্ধি আহিলোঁ এতিয়া পেহীহঁতৰ ঘৰলৈ বুলি ৰাজপলে ভিডিঅ' কৰিব ৰাজপলে কি ক'বা জানুৱাৰী ফেব্ৰুৱাৰী দে কোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এইটো মোৰ কেমেৰা কেমেৰা লৈ আছা বা দেখা দিয়া কেমেৰাটো মোৰ কেমেৰা তোকে ফটো তোলাব মই ফটোটো দিছোঁ টিপে তো বঢ়িয়া দেখোন তেনেকৈ বন্ধ কৰে ইফালে বেটাৰী কোলে বেটাৰী কোলে আহিলোঁ আমি গাহৰি না দে দি চলং খাবি না হা চলং খাবি না কাটা দি দিলি হ'ল দে অঞ্চনা চিঙি দিছে চেইন ধানৰ একদম চেইন চিঙা চিঙি দৌৰে ৰাতি আকৌ আহিলোঁ আমি বিয়া ঘৰলৈ 12 বছৰে হ'ব এতিয়া 12 বছৰ বিয়া পাতি দিব বুঢ়া তিৰিকেইটা কাপোৰকেইটা বহি আছে বুঢ়াকেইটা ঠাণ্ডা এইফালে মাৰামাৰি চলি আছে দাদা আৰু বাৰ মাজত বাহিৰত এইবিলাক অহাকালিৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে চব্জিবিলাক কাটি আছে তেওঁলোকে ৰাতিৰ ভাত সাজ আমি সকলোৱে মিলি একেলগে খালোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে আকৌ আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত অৰ্থাৎ বিয়াৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম চ' ষ্টে টিউন এণ্ড ছাবস্ক্ৰাইব দ্য চেনেল